কবিতা এতিয়া আগবঢ়াইছোঁ। কবিতাৰ শিৰোনাম জ্ঞান দৰ্পণ। অচিৰৱতী নদীৰ পাৰত কপিল বস্তুৰ যুৱৰা সিদ্ধাৰ্থৰ জীৱন দৰ্শনৰ চৈতন্য অন্বেষণ। তৰংগিনী অচিৰৱতীৰ ক্ষণিক থমক, এয়া যে তৃতীয় আৰু চতুৰ্থ প্ৰহৰৰ গোপন অভিসাৰৰ মৌনী অভিগমন। সময়ৰ যে সময় নাই থমকিবলৈ, অনুৰক্তা অচিৰৱতী কৃতজ্ঞ হয়। দুখমোকালিৰ সংগম ক্ষণতেই ক্ষণিক জিৰণি লয়। সিদ্ধাৰ্থৰ জ্ঞানগম্যতাত অদৃশ্যৰ দৰ্শন, দিবা-নিশি দুৰ্বাৰ হয় জ্ঞান অনুসন্ধান। বোধিদ্ৰুমৰ তলত যুৱৰাজৰ পৰম প্ৰাপ্তি, আত্মা পৰমাত্মাৰ সালৈক্য নিৰৱধি। শুদ্ধোধনৰ জ্ঞান পিপাসু ৰাজকুমাৰৰ পৰা নিৰহলে নৱযোগী বুদ্ধ অৰহত। তদপি জ্ঞাননিষ্ঠ অভিব্যক্তি নিৰলস। বুকুজোৰা কীৰ্তিত হৃষ্ট চিত্ত বল্লভা অচিৰৱতীৰ খৰখেদা গতি। যাওঁতে কুলু কুলু সুৰৰ মালিতা গায়, বুদ্ধম শৰণম গচ্ছামি, ধৰ্মম শৰণম গচ্ছামি, সংঘম শৰণম গচ্ছামি।